আইও মই যদি ফ্ৰাই কৰোঁতে মাছ 2-3 পিচ খাই নলওঁ মোৰ মানে একদম মনটোকে ভাল নালাগে নহয় মজাকে বনাইছো খাইটো মজা ফ্ৰাই বনাইছে দেই আৰু সেই মাছ খানা বৰ ভাল লাগিছে খাবলৈ মাছ ইমান টেষ্টি হৈছে খাবলৈ আৰু এপিচ খালেচোন আপুনি কোন অটক এপিচ খাইছো তুমি দেখা নাই মই মাছ মাত্ৰ 3 পিচ মাছ আনিছিলো তাও একণ আছেগৈ খাবলৈ সেই কৰিবা ভণ্টিলে নালাগে তোমাৰ ঘৰৰ মানুহবোৰক অকল মাংস জোল অকণ অকণ দিবা সদায় সদায় দেখোন খোৱাই আছা আৰু মোৰ ভণ্টি ভাগৰ ভাতটো দিবা আকৌ সদায় হেৰি নাই তোমাৰ ভাতটোকে দি দিবা দিয়া মোৰ যদি ভণ্টি কমকে দিয়া কিন্তু তোমাৰ যদি মাৰক কাঁহী বাতিত বা তোমাৰ পৰিয়ালত যদি মানুহক সৰহকে দিয়া দেখো মই চাবা মই কেনেকুৱাখন দম লগাম অন্য লেচুৰে মই দম লগাই তোমাৰ আংলোৱাৰ লগত চাবা কেনেকুৱা ফালনা কথা কথা লগাই দিম এই কথাটো মই এতিয়াই কৈছিলো কিন্তু দেই একদম চিধা হৈ থাকিবা মই যিটো কথা কওঁ সেইটো শুনিবা দেই মই চিধা হৈ থাকিবা মই চবকে মাছ মাংস চব সমানে ভাগ কৰি দিম আপুনিহে গোটেই সোপা আনি খাইছেহি কথামান ক'লে ঘৰৰ মানুহ কিতাপবোৰো নিদিলেও হ'ব তাই একদম মানে চাহ কেনেকুৱা লাও পাত কৈছে আজি নিদিবি কোনটো বুদ্ধিৰে মই কথা লগাই লোৱাৰ লগত পিঠিত বহল কৰা মই তাই একদম মিলে ভাত হাঁহি ফুটি কৰি খুৱাই পঠিয়াম মাছ কণ খোৱা খোৱা দেখিছ তাত মই মাত্ৰ মাছ 3 পিচ খাইছো তাকে খৰ দেখিছ বেছিকে খোৱাই নাই 3 পিচ মাছ খাই থকা ভাতটো আকৌ নিদিবলৈ এতিয়াই কৰিলে ভাতটো নিখাব আপোনাৰ ভাতটো নাখাব মই নাখাম কেলে আকৌ মই খামেই ধুনীয়াকৈ মাংস কিন্তু সৰকাই দিবি দা কৈ আছো আকৌ ভৰ্তি লাগিছে মাংসকণ কিন্তু বৰ লেটেষ্ট বনাইছে দেই খাবি ধুনীয়া লাগিছে বেলেগ লেটেষ্ট দিছে দেই বোৱাৰী বৰ লেটেষ্ট বনাইছা কিন্তু দেই আৰু অকণমান দিয়াচোন মাংস অকণমান